फैगौ बिटिसि बिसायख'थिनि सिगां इउपिपिएल आरो बिजेपिनि गेजेराव गोरोबनाय गैयैया रोखानिफ्राय रोखासिन जादों। बिटिआर हालामाव बिजेपिनि लोब लोब बारायबोनाय बिथिंनि सोमोन्दै गोख्रों अजद लाबोनानै खौरां मेल उदालगुरि जिल्ला इउपिपिएलनि आफादगिरि रबीन्द्र बसुमतारीनि। बिटिआर गोजोन गोरोबथानि साया लानानै बिजेपि हानजाया राजखान्थिनि फोथारखौ गुवार खालामनो नाजानायजों लोगोसे सोमावसारारि आफादफोरनि जोहै सागान होनायनि उनाव दा सोमावसारगिरिफोरनि आखाइनिफ्राय बिजेपिआ गोहोखौ सेनानै लानो नाजानाय बाथ्राखौ खौरां मेलनि गेजेरजों रबीन्द्र बसुमतारी बिथाङा बुङो। लोगोसेनो सोमावसारनायनि गेजेरजों आगुआव गोरोबथा जालांनाय हाग्रामा महिलारिनो बै समनि गिबि मन्त्रि तरुण गगैआ गासैबो बिबानखौ मावनो खाबु होदोंमोन होननानैबो बुङो। नाथाय दानि बिजेपिआ सोमावसारारि आफादफोरनि आखाइनिफ्राय गोहोखौ सिख'नानै गावबा गावनि मुलाम्फानि थाखाय जुजिगासिनो। उदालगुरि जिल्लानि मोनसेबो बियाबाव इउपिपिएल हानजाया बिजेपिजों कमप्रमाइज जाया। प्रमद बर'नि समाव बर' अबर' राजखान्थिया जोबदोंमोन। नाथाय दा बिजेपिआ आगुनि बायदि बर' अबर'नि राजखान्थि खालामनो नाजादों। फैगौ बिटिसि बिसायख'थियाव गिख्रंथाव जाथायफोर जायोब्ला बिनि दायनिगिरिया आसामनि गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्मा आरो बिजेपि हानजाया दाय जागोन होनना गोख्रों अजद लाबोनानै खौरां मेलनि गेजेरजों रबीन्द्र बसुमतारी बिथाङा ओरैबायदि बुङो। बिटिआर অঞ্চল এসময়ত বহুত দীঘলীয়া সময় অশান্তিৰ লগত জড়িত আছিল। কোনেও কাৰো লগত বিশ্বাস নাছিল। কিন্তু এতিয়া প্ৰমোদ বড়োৰ নেতৃত্বত বিটিচিত আজিৰ দিনত 100% শান্তি হ'ল আৰু ইয়াৰ কাৰণে যিমান দল সংগঠন ব্যক্তি আমাৰ বিটিচিত মানে জীয়াই থাকিবলৈ শান্তি পাইছে আৰু ইয়াৰ কাৰণে আজি বিজেপিও ইয়াত মানে মুক্তভাৱে ইলেকশ্যনত নমাবৰ কাৰণে চিন্তা চৰ্চা কৰা হৈছে। খুব ভাল কথা। কিন্তু কথা হ'ল কি বিটিআৰ চুক্তি কৰা হ'ল বিজেপিৰ লগত আৰু বিজেপিৰ লগত চুক্তি কৰি পেলাই আজি বিটিআৰত আমাৰ প্ৰমোদ বড়োৰ নেতৃত্ব চলি আছে আৰু সেই সময়ত আজি যেহেতু মানে বিজেপিয়ে 40টা সমষ্টিত খেলিম 10টা সমষ্টিত খেলিম বুলি কোৱা কথাটো আমি অলপ আশ্চৰ্য পাইছোঁ। কাৰণ যে আজি যোৱা 2003 চনত যি বিটিচি চুক্তি কৰা হৈছিল সেই সময়ত কংগ্ৰেছ চৰকাৰ আছিল। তৰুণ গগৈ আছিল মুখ্যমন্ত্ৰী। তেওঁলোকে সেই অঞ্চলে যেহেতু আন্দোলনকাৰীসকলৰ লগত মানে চুক্তি কৰা হৈছে ইয়াৰ কাৰণে আন্দোলনকাৰীসকলৰ হাততে এৰি দি পেলাই ইয়াৰ কোনো ৰাজনীতিক চিন্তা কৰা হোৱা নাছিল কংগ্ৰেছে। আৰু ইয়াৰ কাৰণে আমিও ধন্যবাদ দিছোঁ যে এই অঞ্চলৰ অভাৱ অভিযোগ কোনে বুজি পায়। যিসকল আন্দোলনকাৰী তেওঁলোকে অভাৱ অভিযোগ বুজি পায়। ইয়াৰ কাৰণে তেওঁলোকক এৰি দি পেলাই যোৱা 15 বছৰ হাগ্ৰামক শাসন কৰিব দিলে। কিন্তু এইবাৰ 2020 চনৰ যি চুক্তি কৰা হ'ল মানে বিটিআৰ আৰু এই বিটিআৰ চুক্তিত আমাৰ বিজেপিৰ লগত হৈছিলে। কিন্তু বিজেপি আশ্চৰ্যজনক কথা কৈ আছে যে আমি বিটিআৰ দখল কৰিম বিটিআৰত আমাৰ শাসন কৰিম। এই কথাটো শুনি পেলাই আমি আচৰিত পাওঁ। কাৰণ যিসকলে আমাৰ লগত চুক্তি কৰিছে চুক্তিকাৰীসকলক ইয়াত সহায় কৰিব লাগে। কিন্তু সহায় কৰিব বাদে এতিয়া এওঁলোকে এইটো কাঢ়ি ল'বৰ কাৰণে দখল কৰিবৰ কাৰণে চেষ্টা কৰি আছে। এইটো ভাল লক্ষণ নহয়। কাৰণ আন্দোলনকাৰীসকলেহে জানে ইয়াৰ সমস্যাটো কি আৰু চুক্তিত যিখিনি দফা আছে এইবিলাকহে ৰূপায়ণ কৰিবৰ কাৰণে যত্ন কৰিব লাগে আমাৰ বিজেপি চৰকাৰে। কিন্তু ইয়াত খালি মানে চুক্তিৰ নামত চুক্তি কৰি পেলাই ইয়াত নিজৰ ৰাজনৈতিক লাভালাভকে বেছি প্ৰাধান্য দিয়া নিচিনা আমি দেখা পাইছোঁ। আৰু সেইটো আমাৰ বিটিচি বাকী ৰাইজৰ কাৰণে ভাল নহয়। আৰু সঁচাকৈ তেওঁলোকে যি ধৰণৰ কথা কৈ আছে আমাৰ এই হিমন্ত বিশ্ব শৰ্মায়ে যে আমি বিটিআৰত কাৰো লগত প্ৰতিযোগিতা নকৰে কাৰো লগত আমি প্ৰতিদ্বন্দ্বিতা নকৰোঁ বুলি কয় ইলেকশ্যনত নামিম বুলি কয়। এইটো কি কথা বুজাইছে আমি বুজি পোৱা নাই। কাৰণ ইলেকশ্যনত নামা মানে আপুনি প্ৰতিযোগিতা কোনোবা এটা দলৰ লগত আপুনি ইয়াত প্ৰতিযোগিতা কৰা হয়। এইটো কৈ পেলাই কি বুজাব খুজিছে আমি বুজি পোৱা নাই। প্লাছ আমাৰ এখেতে কৈছে প্ৰতিযোগিতা কৰাৰ একমাত্ৰ লক্ষ্যটো বোলে হ'ল অবড়ো সুৰক্ষা কৰাৰ কাৰণে। কোনটো কি অবড়ো মই বুজি পোৱা নাই। আৰু যি শব্দ লৈ পেলাই বড়ো অবড়ো শব্দ লৈ পেলাই আমি বহুত দীঘলীয়া সময় ইয়াত অশান্তিত বসবাস কৰিব লগা হ'ল জীয়াই থাকিব লগা হ'ল। কিন্তু প্ৰমোদ বড়োৰ নেতৃত্বত যি বিটিআৰ চুক্তি কৰা হ'ল 2020 চনত প্ৰমোদ বড়োৰ নেতৃত্বত অহাৰ পৰা আজিৰ দিনৰ বড়ো শব্দটো নাইকিয়া হৈ গ'ল। আমাৰ মাজত আমাৰ ইয়াত যিমানখিনি বিভিন্ন জাতি বিভিন্ন ভাষা ভাষী বিভিন্ন ধৰ্মাৱলম্বী থাকিলেও এটা ঘৰত এটা পৰিয়াল নিচিনা আজি আমি বসবাস কৰি আছোঁ জীয়াই আছোঁ আমি শান্তিৰে আছোঁ। কিন্তু ইয়াত অবড়োৰ 70% বড়োৰ কাৰণে বোলে নিৰাপত্তা দিবৰ কাৰণে সুৰক্ষাৰ কাৰণে বোলে বিজেপিয়ে ইলেকশ্যন খেলিব। কি আচৰিত কথা। এজন মুখ্যমন্ত্ৰী কি ধৰণৰ আমাৰ সেই বিটিআৰৰহে মাত্ৰ অবড়োৰ কথাটো চিন্তা কৰি পেলাই কথা কোৱাটো আমি সন্দেহ হৈছোঁ। অবড়ো সৃষ্টিকাৰীয়ে সঁচাকৈ আমাৰ অসমৰ মুখ্যমন্ত্ৰী
হেমন্ত বিশ্ব শৰ্মাই কৰিছে নেকি বা আমাৰ বিজেপিয়ে কৰিছে নেকি মই তেনেকুৱা লাগিছে আৰু সঁচাকৈ যদি তেনেকুৱা বড়ো যদি ৰাজনৈতিক বাতাবৰণে যদি সঁচাকৈ হয় তেতিয়া ভাবি ল'ব ইয়াত আকৌ অশান্তি হ'ব আৰু সেই অশান্তি সৃষ্টিকাৰীও হ'ব একমাত্ৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মা আমাৰ বিজেপি কাৰণ সেইটো আমাৰ কাৰণে ভাল লক্ষণ নহয় আমি কামনা কৰিছোঁ তেনেকুৱা কৰিব নালাগে বিজেপিয়ে তেনেকুৱা চিন্তা কৰিব নালাগে কাৰণ বিটিআৰ হ'ল অসমৰ 32টা জিলাৰ ভিতৰতে অন্তৰ্গত অসমৰ এজন মুখ্যমন্ত্ৰীৰ অধীনতে সি কেনেকৈ অনলি 5টা সমষ্টিৰ অবৰৰ কাৰণে সুৰক্ষাৰ কথা চিন্তা কৰিলে এইটো আচৰিত আমি ইয়াৰ সমগ্ৰ অসমৰ অবৰৰ কথা কিয় চিন্তা নকৰিলে আৰু মানে ইয়াত বড়ো সৃষ্টি কৰিবৰ কাৰণে তেওঁ সেইখিনি কথা কৈছে